এই নলাটো বৰলুলৈকে কানেক্ট হৈ আছে। স্যাৰ অকমান এইফালে ঘূৰি দিব। ব্ৰহ্মপুত্ৰলৈকে কানেক্ট হৈ আছে আৰু স্যাৰ এফালে ঘূৰি দিয়ক। বহুত দীঘলীয়া ড্ৰেইন এটা 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত শিশুটো যদি ড্ৰেইনত ইয়াত পৰাটো যদি আমি সত্য বুলিও ধৰি লওঁ, কাৰণ নিশাৰ আন্ধাৰ আছে, ড্ৰেইনত যদি পৰিলে তেতিয়াহ'লে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি কিবা এটা প্ৰমাণ পাব পালোহেঁতেন। কাপোৰ কানি চেণ্ডেল মানে এটা যাক ক'ব লাগে যে কাপোৰ কানি বা মৃতদেহ, কাৰণ চেণ্ডেলযোৰো দেউতাকে পাইছে, পুলিচে পোৱা নাই। এতিয়া দ্বিতীয় কথা এনেকুৱা হ'ব পাৰে যে বহুত দূৰ ডেড বডিটো যদি মৃতক বুলি ধৰি লওঁ আগুৱাই যাব পাৰে, বা জীয়াই থাকিলেও 48 ঘণ্টাৰ ওপৰত জীয়াই থকাটো কিমান এটা ডাঙৰ কথা হ'ব, মানে তাৰ শৰীৰত শক্তি থাকিব লাগিব। যি নহওক এই গোটেই কথাবিলাক পুলিচে চাব, কিন্তু ল'ৰাটো দেউতাক মাকে যদি নোখোৱা নিমিলাকৈ ইয়াত থাকে তেতিয়াহ'লে এটা সময়ত দেউতাক মাকো কলাপছ কৰি যাব। সেইকাৰণে আমাৰ দায়িত্ব হ'ল যে পুলিচ আৰ্মি বা মিলিটেৰীয়ে নিজৰ কাম কৰক, যে ল'ৰাটোক বিচাৰি উলিয়াবৰ কাৰণে যি পাৰে কৰক, কিন্তু দেউতাক মাকক আমি অলপ জিৰণি দিয়াৰ প্ৰয়োজন, যাতে দেউতাক মাক ঘৰত যায়। আৰু এটা ল'ৰা আছে, যদি এনেকৈ কৰি থাকোঁতে এটা সময়ত দেউতাক মাকো যদি কলাপছ হৈ যায় তেতিয়াহ'লে জীয়াই থকা ল'ৰাটো কোনে চাব? সেইটো কাৰণে আমি সকলোৱে অকণমান দেউতাক মাক যাতে ক'ব গ'লে ঘৰত যায়, ইজন ল'ৰাকো অলপ চাই আৰু অলপ প্ৰকৃতিস্থ হয়, অকণমান যিটো ৰুহ বাস্তৱ তাৰ লগত যাতে চিনাকি হ'ব পাৰে, তেনেকৈ আমি সকলোৱে দেউতাক মাকক সহায় কৰিব লাগিব। এতিয়া যদি আমি দেউতাক মাকক সহায় নকৰোঁ, কালি পৰহি দেউতাক মাকো কলাপছ হৈ যাব, কাৰণ ল'ৰাটোক নোপোৱালৈকে দেউতাক মাকে খোৱা নাই, নোখোৱা নিমিলাকৈ ইয়াত থাকিব, কিমান সময়লৈকে থাকিব? মানুহৰ শৰীৰ, গতিকে মানুহজনটো মানসিকভাৱে ইমান দেৰি নিজকে ষ্টেণ্ড লৈ থাকিব নোৱাৰিব। সেইকাৰণে মই দেউতাক মাকক এইটোৱে কৈছোঁ, তেওঁলোক ৰাতি ঘৰত থাকক, ৰাতিপুৱা আকৌ ইয়াতে আহক, একেলগে আকৌ চাওক, যিমান দেৰিলৈকে পাৰোঁ আমি চেষ্টাটো অব্যাহত ৰাখোঁ।